এভৰিৱান কি খবৰ আপোনালোকৰ বৰ্তমান আপোনালোকৰ ভাল আৰু মই আসমাই নতুন ব্লগ এটালৈ স্বাগতম জনালোঁ আৰু বহুত দিনৰ মূৰত আপোনালোকক মই ব্লগ দিয়া নাছিলোঁ শ্বৰ্ট মানে ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱা যায় কিন্তু মই ইউটিউবত দিয়া নাছিলোঁ কাৰণ বিশেষ এটা অসুবিধা হৈ আছিলে আৰু বেটাক স্কুলত দিয়াৰ পৰা টাইম নোপোৱা হৈছোঁ আৰু মোৰো অকণমান গাটো বেয়া হৈ আছিলে গতিকে সেইকাৰণে মই লং ভিডিঅ' দিয়া নাছিলোঁ আৰু আজি হৈছে দেৱালী গতিকে দেৱালী বুলি কোৱাৰ কাৰণে মই অকণমান ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকৰ লগত দেখুৱাওঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাব ভিডিঅ'টো গম পাব বাকীখিনি আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাব আৰু বেটাক দিছোঁ মই এতিয়া যিহেতু আজি লাইন নাই মই ইনভাৰ্টাৰ অফ কৰি থৈছোঁ আৰু তাক মই আগফালে এনেকৈ পঢ়িবলৈ দিছোঁ সি পঢ়ি আছে ইয়াত তাক যিহেতু হোমৱৰ্ক কৰিব দিছে কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং ভালনে আপোনালোকৰ মই পঢ়ি আছোঁ বুলি কোৱা সি পঢ়ি পেলাই বাপেকৰ লগত বম আনিবলৈ যাব যিহেতু আমাৰ লজত মানে বৰ্তাহঁতৰ লজত আজি মানে পুৰা ধামাকা বম ফুটাব গতিকে আমিও তাতে যাম গতিকে আপোনালোকে ভিডিঅ'টো চাব দেই সম্পূৰ্ণকৈ আমাৰ বেটাৰ আখৰবোৰ চাই লওক দেখিছে কি ধুনীয়াকৈ লিখিছে ONE1TWO আৰু সি পঢ়ি থাকক মই যিহেতু কাম আছে অলপ কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই আজি দুদিন হ'ল পুৰা ধামাকা বৰষুণ দি আছে আৰু বৰষুণ দি একদম ৰাস্তা পদূলি বেয়া হৈ গৈছে তাৰে দৃশ্য আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাওকচোন এয়া পানী 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 গোটেইখনে পানী আৰু বেটা এইয়া খিৰিকী মই বাহিৰলৈ আহি গ'লোঁ আপোনালোকক দেখুৱাই দিছোঁ আৰু মোৰ দুজোপামান ফুল মানে বতাহতে একেবাৰে ভাঙি চিঙি পৰি গ'ল তাক গতিকে কিনো ক'ম আপোনালোকক তাকে দেখুৱাইছোঁ অকণমান আৰু মানে বহুত ভাল লাগে ন এই ফুলজোপা যে মই ইমানেই ভাল পাইছোঁ চিনেৰী ফুল হয় বুলি কয় এইটো গতিকে আপোনালোকৰ অকণমান দেখুৱাই দিছোঁ আজি দেৱালী আপোনালোকৰ লগত দেৱালী ধামাকা কৰিম দেখুৱাম আৰু মই এটা বস্তু দেখুৱাবলৈ লৈছিলোঁ কাৰণ মই কৰিবলৈ লৈছিলোঁ খেতি গতিকে খেতিৰ কাৰণে মাটিখিনি পূৰা চাফাই কৰি দিলে কিন্তু মই ইয়াত একো পেলাব পৰা নাই কাৰণ অহৰহ বৰষুণ দি আছে পানী জমা হৈ গৈছে আপোনালোকক যেতিয়া মোৰ খেতি হৈ যাব আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব তুমি যে লিখি আছা কি লিখি আছা এতিয়া ফুটবল আৰু হকী হৈ গ'লনে আৰু কিমান দুই শাৰী আছে লিখিবলৈ তাৰপিছত এশাৰী জল্দি ভিডিঅ' কৰিছে বৃহস্পতিবাৰ পইচা দিব নাপায় ধনলক্ষ্মী দিনাখন আৰু এয়া দেখিছে কলগছ নিবলৈ আহিছে দেখিছেনে এয়া আমাৰ বাৰীৰ পৰা কলগছ নিছে তাৰ বিনিময়ত আমাক একোৱেই নিদিয়ে বোলে এয়া চাওক শইকীয়াদা এয়া ফুটাবলৈ পাইছে এয়া দেখিছে বম লৈ উৎপাত এয়া বম কলগছ লৈ তাৰপিছত অলপ পাছত ধামাকা হ'ব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই ৰাইজ এয়া আৰু শইকীয়াদাই কিবা এটা খুৱাব স্পেচিয়েল আমাক কি খুৱাই মই সেইটো ক'বলৈ নোৱাৰোঁ 6 PM হ'ব বোলে চাই লওক গতিকে আমাৰ ঘৰৰ পৰা কলগছ নিছে 6 PM আমাক পাৰ্টি দিব কি পাৰ্টি দিব মই সেইটো নাজানো অলপ পাছতহে পাওঁ আৰু সকলোকে মোৰ ফালৰ পৰা হেপ্পী দেৱালী এইয়া হেপ্পী দেৱালী কৈ দিয়াবা এতিয়া ৰাতি আন্ধাৰত পুৰা বম 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 এডাল যে এনেকে ধৰি পিনি যে এনেকে পেলাই দিয়ে আৰু এইটো চোৱা এইটো কি দি লগ আৰু বেটাৰ কাৰণে বাপেকে লগতে বম ফুটাইছে কাৰণ বেটাক লাগে বাপেকক ফোন কৰি মাথা গৰম কৰি দিছে আৰু তেনেকৈ কৰি পেলাই বাপেকে বম লৈ আহিলে আৰু বাপেক পিতেক দুইটাই বম ফুটোৱাত স্পাৰ্ট মোৰ কিন্তু তামাম ভয় লাগে দেই মই কিছুমান বম নুফুটাওঁ মই কিন্তু ওচৰৰ পৰা চাইহে আছোঁ আৰু তেনেকৈ কৰি অলপ ভিডিঅ' কৰি দিওঁ আপোনালোকে পিতেকৰ অকণমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তাৰপিছত গুচি গ'লে আমি হোটেললৈ বুলি পেলাই বম ফুটাবলৈ ৱাও হোটেল কি ধুনীয়াকৈ সজাইছে আমাৰ বহুত ধুনীয়া হেপ্পী দেৱালী সকলোকে আৰু মোৰ ফালৰ পৰা দেৱালীৰ শুভেচ্ছা সকলোকে জনালোঁ আৰু এয়া বম 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 পুৰা বম ফুটাই আছে পুৰা চাই পিনি ধামাকা বম চালোঁ আৰু বেটাই পুৰা ধামাকা বম ফুটাইছে তাত চিঞৰ বাখৰ কৰি হুলস্থুল আৰু বম ফুটোৱা দেখিছেনে এইবোৰ পুৰা চাফাই চলি আছে লগতে বম ফুটাইও আছে
আৰু তেনেকৈ কৰি আমাৰ গোটেইখন জংঘল চিটিখন আপোনালোকৰ লগত অকণমান দেখুৱাই দিলোঁ। ইমান ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে বৰ্তাৰ হোটেলত। গতিকে ভালেই লাগিলে আমি অকণমান ইয়ালৈ বুলি পেলাই ওলাই আহিলোঁ। তাৰে দৃশ্য আপোনালোকক অকণমান দেখুৱাওঁ বুলি কওঁতে দেখুৱাই দিলোঁ আৰু চাই লওক। গোটেই বছৰটোত দেৱালী এবাৰেই আহে, কিন্তু বোম এটা নুফুটালে জানো ভাল লাগিব। গতিকে প্ৰতি বছৰ যেতিয়া ফুটোৱা যায় আৰু ল'ৰা ছোৱালী যেতিয়া যাৰ ঘৰত থাকিব তেতিয়া ঐ লাহে 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 লাহে। মোৰ কিন্তু তামাম ভয় লাগিছে দেই। এনেকৈ বোম ফুটাইছে, মই ওচৰৰ পৰা চাই আছোঁ। বোম ফুটোৱা দেখি মই যি পলন দিছোঁ নহয়, মই ক'ব পৰা নাই। সিহঁতে বোম ফুটাইছে আৰু মোৰ বেছি ভয়ে লাগিছে আৰু মই পলাইছোঁ। আৰু বোম ধামাকা বোম। আৰু সকলোৰে দেৱালী কেনেকুৱা গ'ল জনাবচোন দেই। আমাৰো দেৱালী এনেকৈ দিনটো আজি ৰাতিটো পাৰ কৰিলোঁ। আৰু ইয়াৰে ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।